নমস্কাৰ। কবিতাৰ শিৰোনাম নিশাৰ চৰাই। কথা মাম্পি দাস। পাঠ বদৰুল হক। অ' ৰাতিৰ চৰাই, ক'ত আছিলা ইমান সময়? আজি দেখোন গড় পাওঁতে দেৰি হৈছে নেকি? গোটেই দিনটো কি কামত কটালা জগতত? তুমি দেখোন এটা গছৰ পৰা আন গছলৈ কিয় আছা বাৰু উৰি ফুৰি? মই যে তোমাক জোনৰ পোহৰত অস্পষ্ট চাহ ৰঙৰ দেখা পাইছোঁ। তুমি দেখোন পালকৰ আৰু মুখৰ শব্দ কৰিছা। পাৰা যদি তুমি মোৰ লগত সুখ দুখৰ কথা পাতি যোৱা। যদি তোমাৰ পোৱালি আছে, তেন্তে তুমি সোনকালে পোৱালিৰ কাষত যোৱা। হ'ব পাৰে তুমিও মোৰ নিচিনা নিশাৰ দৃশ্য ভাল পোৱা। নহ'লে ইমান ৰাত্ৰি কিয় মুক্ত আকাশত, মুক্ত পৰিৱেশত দুদানা মেলি মনৰ আনন্দত সুখেৰে গান গাই আছা ফুৰি? ধন্যবাদ।